হেল্ল' এভৰিৱান, আমি হৈছোঁ মাজুলীৰ মানুহ। মাজুলীত থাকি যদি আমি খেতি নকৰোঁ, মাটিমাহ চিনি নাপাওঁ, নহ'লে কি হ'ব? মাটিমাহৰ খেতি আমাৰ প্ৰিয়। সকলোৱে কয় মাজুলীৰ মাটিমাহ বৰ সোৱাদ। গতিকে আমাৰ ঘৰতো কৰিছোঁ আমি মাটিমাহৰ খেতি। মাটিমাহ খেতিয়ে নহয়, কুঁহিয়াৰ খেতি কৰোঁ, সৰিয়হ খেতি কৰোঁ, বিভিন্ন খেতি, আলু, কচু, বিভিন্ন ধৰণৰ বিভিন্ন আৰু। মই আকৌ আজিলৈকে মাহ তুলি পোৱা নাই। ঘৰত যিহেতু ছোৱালী নাই, মাক কোনেনো হেল্প কৰিব? আমিয়েতো কৰিব লাগিব। মানুহে পাৰোঁ নোৱাৰোঁ সকলো কাম কৰিবলৈ নিজেই চেষ্টা কৰিব লাগে। যেনেদৰে মই চেষ্টা কৰিলোঁ। ৰ'ব, ভিডিঅ'টো এদায় কৰাৰ আগতে আপোনালোকৰ এটা কথা কওঁ। এই যে শুকাই থকা সেইবিলাক দেখিছে, সেইবোৰ অইন একো নহয়। মাহবোৰ তোলাৰ পাছত ৰ'দত শুকোৱা হৈছে, তেতিয়াহে মৰণা মাৰিবলৈ ভাল হ'ব। যেতিয়া মাহৰ মৰণা মাৰি হ'ব, তেতিয়া আপোনালোকক খবৰ কৰিম। আপোনালোক সকলো আহিব মাটিমাহৰ সোৱাদ ল'বৰ কাৰণে। পুৱাৰ পৰা যিহেতু মাহ তুলি আছোঁ, 12টামান বজাত আমি পথাৰৰ মাজতে বহি একাপ চাহ খালোঁ, আৰু মা আৰু মই। চাহ খাই উঠি আকৌ কামত ধৰিলোঁ। আজিলৈ ইমানেই।